নমস্কাৰ, কি খবৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল? তোমালোকৰ পঢ়া শুনা কেনে চলি আছে? এফালে কি দেখা পাইছা? এফালে কি দেখা পাইছা যে 20 ফেব্ৰুৱাৰী তাৰিখে তোমালোকৰ কি হয়? SSLC 2026 মেথছ এক্সাম, গণিতৰ পৰীক্ষা। গণিতৰ পৰীক্ষা আহি গ'ল। এতিয়া তোমালোকৰ টেনশ্যন আৰু এনজাইটি হৈ আছে নেকি? টেনশ্যন আৰু এনজাইটি এতিয়া আমাৰ হ'ব নালাগে। এইখিনি তোমালোকৰ এতিয়া মই দূৰ কৰি আছোঁ। ইয়াৰ বাবে তোমালোকৰ লাষ্ট মিনিট ছাজেশ্যন থাকিব। তোমালোকৰ বাবে ছাজেশ্যন থাকিব। এতিয়া ছাজেশ্যনৰ আগতে তোমালোকে চোৱা আমি কি কি কৰিলো এতিয়ালৈকে আমি কি কি কৰিলো চোৱা আমি কি কৰিলো সিলেবাস আমাৰ ৰিভাইজ হৈ গ'ল। এতিয়ালৈকে আমাৰ সিলেবাস ৰিভাইজ হৈ গ'ল। তাৰপিছত চোৱা মেৰাথন সেশনটো আমি এটেন্ড কৰিছোঁ, ঠিক আছে। লগতে ফৰ্মুলা সেশনটো আমি এটেন্ড কৰিছোঁ। মেৰাথন সেশন আৰু ফৰ্মুলা সেশন এটেন্ড কৰিছোঁ। ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰো আমি প্ৰেক্টিচ কৰিলোঁ, ঠিক আছে। ইম্পৰ্টেণ্ট কুৱেশ্যন আমি প্ৰেক্টিচ কৰিলোঁ, ঠিক আছে। তাৰপিছত চোৱা তোমালোকক এটা মই চেম্পল পেপাৰ বনাই সলভ কৰি দিছোঁ, সেইটো তোমালোকে চাইছা, ঠিক আছে। এইখিনি তোমালোকে এতিয়ালৈকে চাইছা, এইখিনি তোমালোকে চালা, ঠিক আছে, ক্লিয়াৰ কৰিছা। কিন্তু এতিয়া আমি নতুনকৈ একো পঢ়িব নালাগে, যিহেতু আমাৰ হাতত এতিয়া টাইম নাই। নতুনকৈ আমি এতিয়া একো পঢ়িব নালাগে। এতিয়া আমি কি কৰিব লাগে চোৱা, এতিয়ালৈকে আমি কি কৰিলো হৈ গ'ল। এতিয়া আমি কি কৰিম? নতুনকৈ আমি একো পঢ়িব নালাগে। এইখিনি তোমালোকৰ ক্লিয়াৰ কৰিছা। এইবাৰ চোৱা এইবাৰ আমি কি কৰিব লাগে। এতিয়া আমি কি কৰিম? তোমালোকৰ বাবে সাজেশ্যন হৈ গ'ল। লাষ্ট মিনিট কি সাজেশ্যন হ'ব? এতিয়া আমি কি কৰিম? আমি কি কৰিলো, কি কৰিম? এতিয়া আমাৰ হাতত সময় আছে জানো? নাই। এতিয়া আমি কি কৰিম চোৱা, ফৰ্মুলাবোৰ মনত ৰাখিছা, ঠিক আছে। ফৰ্মুলাবোৰ চোৱা, আকৌ চোৱা, ঠিক আছে, যাতে তোমালোকৰ ফৰ্মুলা পাহৰি নোযোৱা। কাৰণ ফৰ্মুলা ব্যৱহাৰ কৰিয়ে আমি সলিউশ্যন কৰোঁ। ফৰ্মুলা যাতে তোমালোকৰ পৰীক্ষাত ভুল নকৰা, ঠিক আছে। ফৰ্মুলা চোৱা আৰু এক্সাম্পলবোৰ মনত ৰাখা। যিখিনি উদাহৰণ তোমালোকে কৰিছা এতিয়ালৈকে, এক্সাম্পলবিলাক কি কৰিবা? মনত ৰাখিবা। কাৰণ চোৱা, এতিয়া তোমালোকে এক্সাম্পলবিলাক যদি চোৱা, উদাহৰণবিলাক চোৱা, কাৰণ উদাহৰণৰ কুৱেশ্যন তেনেকুৱা কুৱেশ্যনে তোমালোকক পৰীক্ষাত দিয়ে। এক্সাৰচাইজতো কি হয়? উদাহৰণৰ দৰে কুৱেশ্যন থাকে, ঠিক আছে। গতিকে এতিয়া তোমালোকৰ কাম হ'ব ফৰ্মুলাবোৰ এবাৰ গোথৰ কৰা আৰু এক্সাম্পলবোৰ মনত ৰাখা। তাৰপিছত চোৱা, যিখিনি থিয়ৰাম আছে, থিয়ৰাম তোমালোকৰ বেছি নাই। উপপাদ্য কি আছে? চেপ্টাৰ 6ত তোমালোকৰ উপপাদ্য কি আছে? 6.1 পৰা 6.5 6.1 আৰু 6.2 কি হয়? আমাৰ যিটো BPT থিয়ৰাম, ঠিক আছে, BPT থিয়ৰাম, থেলছ উপপাদ্যটো কিন্তু ভেৰি ইম্পৰ্টেণ্ট। 5টা উপপাদ্য আছে। এই 5টা উপপাদ্যবোৰ এবাৰ ওপৰে চোৱা। আৰু বেছি ইম্পৰ্টেণ্ট থিয়ৰাম মই কৈ দি আছোঁ চেপ্টাৰ 6ৰ পৰা। 6.1 উপপাদ্য 6.1 আৰু উপপাদ্য 6.3, এই দুটা তোমালোকে চাই যাবাই, ঠিক আছে। তাৰপিছত অংকনৰ পৰা তোমালোকে কি কৰিবা? অংকনৰ পৰা এটা চিত্ৰ তোমালোকে চালে হৈ যাব, ঠিক আছে। এতিয়া চাই ল'বা আৰু চিত্ৰটো চাবা। চিত্ৰটো নিট এণ্ড ক্লিনকৈ আঁকিবা, যাতে পৰীক্ষাত তোমালোকৰ মাৰ্ক কাটা নাযায়, ঠিক আছে। চিত্ৰটোৰ পৰা তোমালোকে অংকন প্ৰণালী চাই লিখিব পাৰিবা, ঠিক আছে। তাৰপিছত তোমালোকে চোৱা, ইয়াত মিষ্টেক বুলি মই কিয় লিখিছোঁ? মিষ্টেক তোমালোকে যিখিনি কৰিছা, তোমালোকৰ বহীবিলাক চালেতো গম পাই যাবা ন, যিখিনি মিষ্টেক কৰিছা। কেৱল সেইখিনি চোৱাচোন এবাৰ, যে মোৰ এইটো কুৱেশ্যনত অমুকটো জেগাত মোৰ মিষ্টেক লাগে, ঠিক আছে। মিষ্টেক বাৰে হয়। সেই কুৱেশ্যনটো তোমালোকে এবাৰ চাই যাবা। এইখিনি তোমালোকৰ বেছি সময় নালাগে। ফৰ্মুলা ছিট তোমালোকক দিয়াই গৈছে। তো ফৰ্মুলা ছিটটো ওপৰে চাই লোৱা আৰু উদাহৰণবিলাক চাই লোৱা এবাৰ ওপৰে। যিখিনি উদাহৰণ তোমালোকে প্ৰেক্টিচ কৰিছা, সেইখিনিকে ৰিভাইজ কৰি দিয়া, ঠিক আছে। আৰু থিয়ৰাম মই চেপ্টাৰ 6ৰ পৰা কি কৈছোঁ? কেৱল 2টা কৈছোঁ ইম্পৰ্টেণ্ট। আৰু বাকী থিয়ৰাম কেইটা আছে? 5টা আছে। চাই ল'বা এবাৰ ওপৰে, ঠিক আছে। ওপৰে চাই ল'বা। এই দুটা কিন্তু বেছিকৈ ৰিভাইজ কৰি ল'বা। তাৰপিছত চেপ্টাৰ 10। চেপ্টাৰ 10তো আমাৰ উপপাদ্য আছে। কি আছে? উপপাদ্য 10.1টো চাবা, ঠিক আছে। উপপাদ্য 10.1টো চাবা। এইখিনি হৈ গ'ল। তোমালোকে যিখিনি মিষ্টেক কৰিছা এবাৰ চেক কৰি চাবা, তোমালোকৰ কোনটো কুৱেশ্যনত বেছিকৈ মিষ্টেক লাগে, ঠিক আছে। এবাৰ চেক কৰি চাবা। এইখিনি বেছি সময় নালাগে তোমালোকৰ। তাৰপিছত চোৱা, তোমালোকে পৰীক্ষাত যে কুৱেশ্যনবিলাক সলভ কৰিবা, লাষ্টত তোমালোকে কি চেক কৰিবা, যাতে তোমালোকে এইবিলাক মিষ্টেক নহয়, ঠিক আছে। কি চেক কৰিবা লাষ্টত? কি চেক কৰিবা? এককবিলাক শুদ্ধকৈ লিখিছা নে নাই এবাৰ চেক কৰিবা। একক যেনেকে চেণ্টিমিটাৰ দিয়া থাকিলে কেতিয়াবা তোমালোকে মিটাৰ লিখি পোৱা, সেইবিলাক এবাৰ চেক কৰিবা, ঠিক আছে। আৰু মিটাৰ স্কুৱেৰ আছে, কালি সুধিছে, কালি সুধিলে কি হ'ব? বৰ্গ হ'ব, বৰ্গ একক হ'ব। তো সেইবিলাক তোমালোকে এবাৰ চেক কৰিবা, যাতে মিছ নহয়। আৰু তোমালোকে কি কৰিবা? ষ্টেপবিলাক লিখিবলৈ নাপাহৰিবা। কেতিয়াবা কি কৰে? তোমালোকে জাপ মাৰি দিয়া, যে এটা লাইন লিখিলা,
দুটা লাইন মাজতে এৰি দিছা, এৰি দি কিনে পিছত 3 নম্বৰ লাইনটো লিখি দিলা। তো এনেকৈ হ'লে কি হ'ব, চোৱা তোমালোকে এইটো কৰি গৈছা, লাষ্টত যদি এনচাৰটো তোমালোকৰ ৰং ওলায় ন, এনচাৰটো যদি ভুল ওলায়, এনচাৰটো যদি ভুল ওলায় তেতিয়াহ'লে তোমালোকে মাৰ্কটো একেবাৰেই নোপোৱা। আৰু যদি তোমালোকে ষ্টেপবিলাক ফ'ল' কৰা, যে এটা ষ্টেপ লিখিলা, গোটেইকেইটা ষ্টেপ লিখিছা, তেতিয়াহ'লে তোমালোকে লাষ্টত দুটা ষ্টেপ তোমালোকৰ ভুল হৈ গ'ল, এনচাৰ ভুল ওলাইছে, ইয়াত কিবা কমন মিষ্টেক হৈ গ'ল, এনচাৰ ভুল ওলাইছে, কিন্তু এইকেইটা ষ্টেপ তোমালোকৰ ঠিক আছিল, তো তোমালোকে ইয়াতো ষ্টেপ মাৰ্ক পাই যাবা, ঠিক আছে। গতিকে তোমালোকে ষ্টেপবিলাক জাম্প নামাৰিবা, ঠিক আছে, ষ্টেপবিলাক লিখিবলৈ নাপাহৰিবা। তাৰপিছত যিবিলাক তোমালোকে গ্ৰাফ আঁকিবা ন, গ্ৰাফ যদি আহে পৰীক্ষাত, গ্ৰাফ আঁকিলে তাত তোমালোকে লেবেলিং কৰিবলৈ নাপাহৰিবা, ধুনীয়াকৈ গ্ৰাফবিলাক আঁকিবা, পেঞ্চিল ব্যৱহাৰ কৰিবা। তাৰপিছত ফৰ্মুলা মই কিয় লিখিছোঁ ইয়াত, ফৰ্মুলা মই আকৌ কিয় লিখিছোঁ, কাৰণ চোৱা, যেতিয়া নেকি তোমালোকে চলিউশ্যনবিলাক কৰিবলৈ যোৱা, ফৰ্মুলা ইউজ কৰিয়ে চলিউশ্যনবিলাক কৰা, চোৱা ফৰ্মুলাবোৰ এটা লিখিলা, সেই ফৰ্মুলাত তোমালোকে যেতিয়া মানবিলাক বহুৱাবা, ফৰ্মুলাত মান বহুৱাবলৈ তোমালোকে ভুল নকৰিবা, ফৰ্মুলাত মান বহুৱাওঁতে ভুল নকৰিবা। তোমালোকৰ কাৰণে এইখিনি হৈ গ'ল লাষ্ট মিনিট ছাজেশ্যন। তাৰমানে তোমালোকে চোৱা, এইখিনি তোমালোকে ভুল নকৰিবা, ঠিক আছে। তাৰপিছত চোৱা, এতিয়া পৰীক্ষা হলত তোমালোকে কি কৰিবা, এক্সাম হলত তোমালোকে কি কৰিবা, এক্সাম হলত তোমালোকৰ কাৰণে দুটা মই কথা কৈ দি আছোঁ। এটা হৈ গ'ল তোমালোকৰ 5 মিনিট আৰু এইফালে 10 মিনিট। 10 মিনিট মানে কি, এইফালে তোমালোকৰ যিমান মিনিট থাকে টেনশ্যন নাই। 5 মিনিট হৈ গ'ল, পেপাৰ পোৱাৰ লগে লগে তোমালোকে ছল্ভ কৰিবলৈ নাযাবা। 5 মিনিট তোমালোকে কি কৰিবা, গোটেই পেপাৰটো এবাৰ গ থ্ৰু কৰিবা। তাত তোমালোকে চাবা যে তোমালোকৰ কি কমন আহি গ'ল, মানে যিখিনি পঢ়ি গৈছে দেখাৰ লগে লগে যাতে এনচাৰ কমন, ঠিক আছে, কমন। তাৰপিছত তোমালোকে চাবা যে ইজি কুৱেশ্যন কি আছে, যাতে তোমালোকে 1-2 লাইনতে কৰি দিব পাৰা, একদম ইজি, ঠিক আছে। 2 মাৰ্কৰ কুৱেশ্যন আৰু MCQ বিলাক যাতে তোমালোকে 1-2 লাইনতে যাতে সোনকালে কৰিব পাৰে, তেনেকুৱা ইজি কুৱেশ্যনবিলাক চাবা, যিখিনি পাৰা একেবাৰে। তাৰপিছত চাবা তোমালোকে হাৰ্ড, ঠিক আছে, মিডিয়াম আৰু ইজিটো মই একেলগে ৰাখিছোঁ। তাৰপিছত হাৰ্ডবিলাক চাবা, ঠিক আছে। কমন কুৱেশ্যনবিলাক কি হয়, তোমালোকে ডাইৰেক্ট দেখাৰ লগে লগে টিক মাৰ্ক দিব পাৰিবা, ঠিক আছে। তাৰপিছত ইজি কুৱেশ্যনবিলাক কৰিবা, ঠিক আছে। ইজি কুৱেশ্যনবিলাক কৰাৰ পিছত যিখিনি তোমালোকে হাৰ্ড পোৱা সেইখিনি কৰিবলৈ চেষ্টা কৰিবা। ষ্টেপবিলাক হ'লেও লিখিবা যাতে তোমালোকৰ মাৰ্ক আহি যায়, ষ্টেপতো তোমালোকে মাৰ্ক পাই যোৱা, ষ্টেপ মাৰ্ক পাই যাবা। আৰু যদি কোনোবা কুৱেশ্যনত যদি ফচি যোৱা, ফচি যোৱাটো ইমান ডাঙৰ কথা নহয়, ফচি যাবও পাৰা ন, ইমান হাৰ্ড কুৱেশ্যন দিলে। তো চোৱা, যদি ফচি যোৱা, সেইটো কুৱেশ্যন এৰি কিনে নেক্সট কুৱেশ্যন কৰিবলৈ চেষ্টা কৰিবা, তাত সময় নেখেদাবা, ঠিক আছে, নেক্সট কুৱেশ্যন কৰিবলৈ চেষ্টা কৰিবা। তাৰপিছত যদি লাষ্টত যদি তুমি সময় পোৱা, যিখিনি কুৱেশ্যন তুমি ফচি গৈছা সেইখিনি কৰিবলৈ চেষ্টা কৰিবা, ঠিক আছে, সেইখিনি কৰিবলৈ চেষ্টা কৰিবা। আৰু এইফালে মই কি ৰাখিছোঁ, 10 মিনিট, লাষ্টত 10 মিনিট বা 15 মিনিট বা 20 মিনিট যিমানে সময় পোৱা, সেইখিনি সময় তোমালোকে কি কৰিবা, এই চেকিঙত লগাবা, ঠিক আছে, চেক কৰিবলৈ লগাবা, ঠিক আছে, চেক কৰিবা। তাৰপিছত চোৱা, এতিয়া চোৱা, আজি কি কৰিবা, আজি ৰাতি কি কৰিবা, আজি ৰাতি তোমালোকে কি কৰিবা, আজি ৰাতি তোমালোকে কি কৰিবা, ৰিভিজন, যিখিনি পঢ়িছা সেইখিনি ওপৰে ৰিভিজন কৰি দিয়া, ঠিক আছে, ওপৰে ৰিভিজন কৰি দিয়া। তাৰপিছত ফৰ্মুলাবোৰ চেক কৰা, ফৰ্মুলা যিটো শ্বীট আছে ন, ফৰ্মুলা শ্বীট তোমালোকক মই দিছোঁৱে, তাৰপৰা তোমালোকে ফৰ্মুলা শ্বীট চেক কৰা আৰু ধুনীয়াকৈ টোপনি যোৱা, ঠিক আছে। তাৰপিছত ৰাতিপুৱা কি কৰিবা, ৰাতিপুৱা তোমালোকে কি কৰিবা, ফৰ্মুলা শ্বীট গ থ্ৰু কৰা, ঠিক আছে, কাৰণ ফৰ্মুলা ইউজ কৰি তোমালোকে চলিউশ্যন কৰিব লাগিব, ঠিক আছে। এতিয়া মই তোমালোকক আকৌ কৈ দি আছোঁ, তোমালোকৰ কাৰণে লাষ্ট মিনিট ছাজেশ্যন আমাৰ কি থাকিল, এইখিনি কৰিলে তোমালোকৰ কি হৈ যাব, টেনশ্যন এনজাইটি দূৰ হৈ যাব। লাষ্ট মিনিট ছাজেশ্যন কি থাকিল, চোৱা, তোমালোকে আজি আমি কি কৰিলোঁ এতিয়ালৈকে, কি কৰিলোঁ, ঠিক আছে। তাৰপিছত চোৱা, এতিয়া আমি কি কৰিম, তাৰপিছত চোৱা, তোমালোকে কি ভুল নকৰিবা আৰু কি চেক কৰিবা। এক্সাম হলত তোমালোকে কি কৰিবা, মাথা ঠাণ্ডা ৰাখিবা, ঠিক আছে, এক্সাম হলত। তাৰপিছত আজি ৰাতি কি কৰিবা, ৰাতিপুৱা কি কৰিবা, ঠিক আছে। এক্সাম আমাৰ আহি গ'ল, সকলোকে অল দ্য বেষ্ট, এক্সাম ভালদৰে দিয়া, মাথা ঠাণ্ডা ৰাখিবা। মোৰ ফালৰ পৰা তোমালোক সকলোকে বেষ্ট উইচেছ থাকিল, ঠিক আছে। অলপ হাঁহি দিয়া, ইমান টেনশ্যনত কিয় থাকা, ঠিক আছে, অ'কে।